কেইদিনমান আগতে এটা নম্বৰৰ পৰা আন এটা নম্বৰত ফোন কৰিলে এজন ভদ্ৰ খুৰাই এনেকৈ কৰি কাহিছিল সেই খুৰাজন এতিয়াও জীয়াই আছেনে সো ফ্ৰেন্ডস লৰাবোৰ যেতিয়া বেকাৰ হয় আৰু ছোৱালীবোৰৰ তেতিয়া বিয়াৰ বয়স হয় 26-27 বছৰ হোৱাৰ পিছত এটা লৰাই যেতিয়া চাকৰি নাপায় তেতিয়া গাঁৱৰ মানুহে কয় বেকাৰ 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 আৰু 26-27 বছৰ হোৱাৰ পিছত এজন ছোৱালীৰ যেতিয়া বিয়া নহয় তেতিয়া গাঁৱৰ কাকিমা খুৰিমা মাসিমা আহি কবলৈ আৰম্ভ কৰে যে কিৰে কি হৈছে তোৰ এতিয়াও তো তোৰ বিয়া নহয় কিৰে কি হৈছে মই সেই সকলক খুৰিমা কাকিমা ক'ব বিচাৰো যে কেইদিনমান পিছত তো তোমাৰ 80-90 বছৰ হৈ যাব তেতিয়া যদি কোনোবাই তোমাৰ কানৰ ওচৰত যাই কয় তোমাৰ তো মৰাৰ বয়স হৈ গৈছে তুমি এতিয়াও নমৰা কিয় তো কেইদিনমান আগতে মই আৰু মোৰ খুৰা গৰমৰ দিন আছিল গছৰ তলত বহি গল্প কৰি আছিলো তেতিয়া তাত আৰু এজন মানুহ আহি মোৰ গল্প শুনাৰ কাৰণে অংশগ্ৰহণ কৰিল সো তেতিয়া সেই মানুহজনে কল টকাৰ নাম মোহৰ বাৰে বাৰে এই কথাটো কৈ থাকিল যে টকাৰ নাম মোহৰ তেতিয়া মোৰ খুৰাই তেওঁৰ গালত এটা গৰম চৰ মাৰি দিল আৰু তেতিয়া সেই মানুহজনে ক'লে মোক চৰ কিয় মাৰিলে তেতিয়া মোৰ খুৰাই কল যে মোৰ নাম মোহৰ তুমি বাৰে বাৰে টকাৰ নাম মোহৰ हेलो बेबी বৰ্তমান দেশৰ যি অৱস্থা সকলোৱে নিজৰ নিজৰ স্বাৰ্থ অনুসৰি ডনেট কৰি আছে তুমি ডনেট নকৰিবা নেকি মই এইমাত্ৰ আহিলো বেংকত মানে ডনেট কৰিবৰ কাৰণে খুব ভাল বেবি আৰু এটা কাম কৰা অলপ বেছিকৈ টকা তুলি আনা বহুত দিন হ'ল একো শ্বপিং কৰা নাই লকডাউন খুলিলে শ্বপিং কৰিম ৰেষ্টুৰেণ্ট যাম অলপ বেছিকৈ টকা তুলি আনা বেবি আরে লবির বাচ্চা ব্লাড ব্যাংকত আহিছো ব্লাড লৈ যাম খাবি